নমস্কাৰ, আপোনালোকক মোৰ ৰেচিপি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসবোৰ প্ৰথমতে কেৰাহী এখনত ভালদৰে ফ্ৰাই কৰি লোৱা হৈছে। এতিয়া অন্য এখন কেৰাহীত তেল দি লোৱা হৈছে। পিঁয়াজবোৰ তেলত দি দিছোঁ। এতিয়া পিঁয়াজবোৰ ভালদৰে লৰাই লোৱা হৈছে। আদা নহৰুবোৰো ইয়াতে দি দিয়া হ'ল। পিঁয়াজবোৰ ভালদৰে ভিজিবলৈ ৰাখি দিয়া হয়। ইয়াৰ ওপৰত তেজপাত অলপ দি দিয়া হ'ল। এতিয়া ফ্ৰাই কৰি লোৱা মাংসবোৰ দি দিয়া হ'ল। এতিয়া ভালদৰে ফ্ৰাই হ'বলৈ ৰাখি দিয়া হ'ল। এতিয়া ইয়াৰ ওপৰত হালধি অলপ দি লোৱা হ'ল। নিমখ অলপ দিয়া হ'ল। এতিয়া ভালমতে লৰাই লোৱা হৈছে। এতিয়া অলপ মিট মছলা দি লোৱা হৈছে। আৰু লগতে ৰেড চিলি দি লোৱা হৈছে। ইয়াৰ পাছতে ধনিয়া অলপ দিয়া হৈছে। আকৌ ভালদৰে লৰাই লোৱা হৈছে। এতিয়া ধুই থোৱা আলুবোৰ দি লোৱা হৈছে। এতিয়া গৰম পানী অলপ দি লোৱা হৈছে। এতিয়া ভালমতে ভিজিবলৈ ৰাখি দিয়া হৈছে। এতিয়া ৰেচিপিটো প্ৰায় হৈ গৈছে। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব
ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।